হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজি মই মৰ্ণিং উঠি কাম বন কৰি গা মূৰ ধুয়ে মই আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। তেনেকৈ মৰ্ণিং উঠা নাযায়, মই সদায় দেৰিয়ে হয় উঠাতে। আজি মৰ্ণিং উঠা গ'ল আৰু মৰ্ণিং উঠাৰ কাৰণ আছে, আজি মোৰ লগৰ এজনীৰ জোৰণ আছে, তো সেইকাৰণে পূৰা টাইমত যাই পাব লাগিব কাৰণে সেইকাৰণে মৰ্ণিঙো উঠিলোঁ। পূৰা মৰ্ণিং উঠা গ'ল আৰু তো এতিয়া মই জোৰণত যাবলৈ ৰেডি হওঁ আৰু লাহেকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই তেতিয়ালৈকে ৰেডি হৈ লওঁ। তো মই ৰেডি হৈ গ'লোঁ আৰু কাপোৰযোৰ মই নিজৰ তুলনি বিয়াত পিন্ধিছিলোঁ। কাপোৰযোৰ মই ঘৰৰ পৰা ওলাই দিছোঁ, তাই আহিছে। তো মা কি গৰম হয়, কি গৰম, ইমান ৰ'দ দিছে, বেয়া ভাগৰ লাগি গ'ল এইখিনিতে, আৰু গৰম এইপিনে। মই ৰখি আছোঁ ইয়াতে, অকণমান বতাহ দি আছে, তাই আহিয়ে পোৱা নাই এতিয়ালৈকে, ৰখি আছোঁ। কি গৰম, কি গৰম, নকবি আৰু। এনেই ধূলি মাৰি দিলে কৈছিলোঁ, পূৰা মাউথটো ধুই লৈ তাইক উৰণি লওঁ শিকাব লগা হৈছে। আহি দে আকৌ জোৰণ খাই মই ঘৰ আহি গ'লোঁ। এতিয়া খোজকাঢ়ি মই ঘৰলৈ গৈ আছোঁ। বহুত ভাগৰ লাগি গৈছে, ইপিনে বহুত গৰম ৰ'দ। তো আজিৰ ব্লগটো মই এইখিনিতে সামৰিলোঁ। বাই বাই গাইজ।